Subscribe this channel and press the bell icon for latest updates. ৰেচন কাৰ্ড থকা সকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ লৈ আহিছোঁ কিয়নো বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব এতিয়া হিতাধিকাৰীসকলে অন্য বহু সা সুবিধা দেশৰ সকলো নাগৰিকৰ বাবে ৰেচন কাৰ্ড এক গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু নৱেম্বৰ মাহ পৰ্যন্ত দৰিদ্ৰ পৰিয়ালৰ লোকে লাভ কৰিব বিনামূলীয়া ৰেচন আৰু কোভিড কালত দেশৰ ৮০ কোটি লোকে লাভ কৰিছে বিনামূলীয়া ৰেচন ৰেচন কাৰ্ড থকা লোকসকলে আৰু কি কি সুবিধা লাভ কৰিব ঠিকনা বা প্ৰমাণ পত্ৰ অথবা পৰিচয় পত্ৰ হিচাপেও এই ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰি বেংকৰ কাম কৰিবলৈ অথবা গেছৰ কানেকশ্যন লোৱাৰ সময়ত প্ৰযোজ্য হ'ব এইখন নথি ইফালে ভোটাৰ আইডি অথবা অন্যান্য নথিপত্ৰ আবেদন কৰাৰ বাবেও আপুনি পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ডখনত কেৱল আপুনি বিনামূলীয়াকৈ ৰেচন লাভেই নকৰে যদিহে আপোনাৰ আছে এখন ৰেচন কাৰ্ড তেনেহ'লে এই ৰেচন কাৰ্ডখনে ভাৰতীয় নাগৰিকসকলৰ বাবে এখন বিশেষ পৰিচয় পত্ৰ হিচাপে ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু ইতিমধ্যেই চৰকাৰে ইয়াত অনুমোদন দিছে ৰেচন কাৰ্ড থকা লোকসকলে কি কি সুবিধা লাভ কৰিব সেই সন্দৰ্ভত জনাইছোঁ বিস্তৃত তথ্য যদিহে আপুনি কোনো চৰকাৰী আঁচনিৰ বাবে আবেদন কৰিছে তেনেহ'লে আপোনাৰ পৰিচয় পত্ৰ অথবা ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপে ৰেচন কাৰ্ডখন ব্যৱহাৰ হ'ব পাৰে আপুনি বেংকত এটা একাউণ্ট খুলিবলৈ গৈছে অথবা গেছৰ এটা কানেকশ্যন ল'বলৈ গৈছে তেনেহ'লে আপোনাৰ পৰিচয় পত্ৰ হিচাপে ৰেচন কাৰ্ডখন প্ৰযোজ্য হৈ পৰিব ইফালে ভোটাৰ আইডি কাৰ্ড যদিহে আপুনি বনাব বিচাৰিছে অথবা আধাৰ কাৰ্ড বনাব বিচাৰিছে তেনেহ'লে পৰিচয় পত্ৰ হিচাপে আপুনি আপোনাৰ ৰেচন কাৰ্ডখন দাখিল কৰিব পাৰে এই ৰেচন কাৰ্ডখন আপোনাৰ বিভিন্ন সময়ত পৰিচয় পত্ৰ হিচাপে অথবা আপোনাৰ ঠিকনাৰ প্ৰমাণ পত্ৰ হিচাপে গ্ৰহণযোগ্য হৈ পৰে দেশৰ সকলো নাগৰিকৰ বাবে ৰেচন কাৰ্ড এখন গুৰুত্বপূৰ্ণ নথি কিন্তু যদিহে আপোনাৰ এখন ৰেচন কাৰ্ড নাই তেনেহ'লে কিদৰে ৰেচন কাৰ্ড আপুনি এপ্লাই কৰিব তিনি প্ৰকাৰ থাকে ৰেচন কাৰ্ড APL BPL আৰু AAY এইটো ৰেচন কাৰ্ড থাকে এই ৰেচন কাৰ্ড যদিহে আপোনাৰ নাই তেনেহ'লে কিদৰে ঘৰতে বহি অনলাইন আবেদন কৰিব ৰেচন কাৰ্ডৰ বাবে সেই সন্দৰ্ভতো টাইমেটৰ দৰ্শকসকললৈ লৈ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ কেনেকৈ আবেদন কৰিব আপোনাৰ ৰেচন কাৰ্ডখন নিৰ্মাণ কৰাৰ বাবে আপোনাৰ ৰেচন কাৰ্ডখন প্ৰস্তুত কৰিবৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাইছোঁ অনলাইনত ঘৰতে বহি আবেদন কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডখন APL BPL AAY এই তিনি প্ৰকাৰৰ ৰেচন কাৰ্ড আছে প্ৰথমে ৰাজ্যিক খাদ্য নিগমৰ ৱেবছাইটত আপুনি ক্লিক কৰিব লাগিব ৰাজ্যিক খাদ্য নিগমৰ ৱেবছাইটত ক্লিক কৰাৰ পাছতেই এপ্লাই ফৰ ৰেচন কাৰ্ড লিংকত আপুনি কৰিব লাগিব ক্লিক এপ্লাই ফৰ ৰেচন কাৰ্ডত ক্লিক কৰাৰ পাছতেই আধাৰ কাৰ্ড ভোটাৰ আইডি পাছপৰ্টৰ যিকোনো এখন দাখিল কৰিবলৈ এটা অপশ্যন আহিব আৰু যিকোনো এখন দাখিল কৰিব লাগিব আৰু ফৰ্ম ফিলআপৰ পাছত জমা কৰিব লাগিব এটা ধনৰাশি ৰেচন কাৰ্ড তৈয়াৰৰ বাবে খৰচ হ'ব 5ৰ পৰা 45 টকা 5ৰ পৰা 45 টকা আপুনি জমা কৰিব লাগিব আৰু সকলো নথি ফিল্ড ভেৰিফিকেশ্যন হোৱাৰ পাছতেই তৈয়াৰ হৈ পৰিব আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰি AAY BPL অথবা আপোনাৰ ৰেচন কাৰ্ডখন Don't forget to like, share and subscribe this channel for latest updates. Thank you.